আমাৰ শৈশৱৰ অভিজ্ঞতাই কিন্তু আমাৰ প্ৰাপ্তবয়স্ক জীৱন বহুখিনি নিৰ্ধাৰণ কৰে। লগতে আপুনি যদি আপোনাৰ শিশুৰ মাজত বৰ্তমান তাৰ ব্যক্তিত্বত এই 4টা কোৱালিটি দেখিবলৈ পাইছে, তেতিয়াহ'লে নিশ্চিন্ত থাকক যে আগলৈ সি বা তাই এক সফল ব্যক্তি হিচাপে পৰিগণিত হ'ব, ভাল মানুহ হিচাপে পৰিগণিত হ'ব। আৰু সেই 4টা গুণ মই এফালৰ পৰা কৈ গৈ আছোঁ। প্ৰথমটো হ'ল মাষ্টাৰী মটিভেশ্যন। মাষ্টাৰী মটিভেশ্যনৰ অৰ্থ হ'ল যে শিশুটিৰ নতুন কথা জনাৰ বহুত আগ্ৰহ, লগতে খুব কৌতূহল লৈ ফুৰে, নতুন কিবা কাম শিকিবলৈ ইচ্ছা প্ৰকাশ কৰে, তাকো খুব নিখুঁতভাৱে শিকাৰ প্ৰৱণতা তাৰ মাজত আছে। গতিকে সেয়া হ'লগৈ মাষ্টাৰী মটিভেশ্যন। ছেকেণ্ড যিটো কোৱালিটি বা ট্ৰেইট, সেয়া হ'ল একাডেমিক কনচিয়েঞ্চিয়াছনেছ। তাৰমানে লিখা পঢ়াৰ প্ৰতি তাৰ আগ্ৰহ আছে শৈশৱকালতে। গতিকে সি স্কুলৰ হোমৱৰ্ক বা স্কুলত থকা তাৰ যি পাৰফৰ্মেঞ্চ, সেয়ালৈ সি খুব সক্ৰিয়। তৃতীয় যিটো পইণ্ট, সেয়া হ'ল চাৰ্জেঞ্চি। চাৰ্জেঞ্চি মানে হ'ল সামাজিকভাৱে অকণমান সি সক্ৰিয়। তাৰমানে লগৰীয়াৰ সৈতে খেলিবলৈ, কথা পাতিবলৈ কুণ্ঠাবোধ নকৰে, অচিনাকি মানুহে বৰ বেছি বিচলিত নকৰে। গতিকে চাৰ্জেঞ্চি হ'লগৈ তৃতীয় পইণ্ট। আৰু চতুৰ্থ পইণ্টটো হ'ল এগ্ৰিয়েবলনেছ, যে তাৰ মাজত শিশুকালতেই খুব দয়া ভাৱ, উদাৰ মন, লগতে সহমৰ্মিতা আছে।